কাৰ্যবিলাক ইয়াৰ পৰা আৰম্ভ হ'ব। সকলো কাম কাজবিলাক এই অফিচৰ পৰাই আজিৰ পৰা আৰম্ভ হ'ব। আমি UPPL দল হিচাপে এটা উদ্দেশ্য লৈ পেলাই, এটা লক্ষ্য লৈ পেলাই কাম কৰি আছোঁ। আৰু এতিয়া বড়োলেণ্ডত UPPL আৰু BJP যৌথভাৱে চৰকাৰ চলি আছে। আৰু সেই চৰকাৰখনৰ মূল উদ্দেশ্যটোৱে হৈছে আমাৰ সকলো জাতি জনগোষ্ঠীৰ নিৰাপত্তা, শান্তি আৰু সকলো জাতি জনগোষ্ঠীৰ সমমৰ্যাদা, সম উন্নয়ন। এই উদ্দেশ্যটো আগত ৰাখি আমি কাম কৰি আছোঁ। আৰু অসমত বৰ্তমান যি চৰকাৰ আছে, মিত্ৰজোঁটৰ চৰকাৰ, এই চৰকাৰখনৰ যিটো বড়োলেণ্ডক লৈ পেলাই যিটো এজেণ্ডা, ভাৰত চৰকাৰৰ যিটো এজেণ্ডা, এটাই এজেণ্ডা ইয়াত আছে যে ইয়াত বসবাস কৰা 35 লাখ জনসাধাৰণে সদায় মানে এটা নিৰাপত্তা পাব লাগে, শান্তি সম্প্ৰীতিৰে সকলো থাকিব পাব লাগে। আৰু ইয়াত যিখিনি কাম কাজ হয়, ইয়াত সকলো সমভাগী হ'বলৈ এটা সুযোগ পাব লাগে। আজি স্বাধীনতাৰ 75 বছৰৰ পিছতো আমাৰ অঞ্চলত বহুতখিনি অঞ্চল আছে য'ত যাতায়াতৰ ব্যৱস্থা নাই, বহুতখিনি অঞ্চল আছে য'ত এতিয়াও মানে নেটৱৰ্ক নাই, তেনেকুৱা বহুত অঞ্চল আছে য'ত হস্পিটেল নাই। এই সমস্যাবিলাক আজিও আমাৰ অঞ্চলবিলাকত আছে। চ' এইটোকে আমি সমাধান কৰিবৰ কাৰণে BTC বা BTRক যিখিনি পুঁজি আমাৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আহিছে, কেন্দ্ৰ চৰকাৰৰ তৰফৰ পৰা যিবিলাক আমাক চেণ্ট্ৰেল স্পন্সৰ স্কিমবিলাক আহিছে, এইবিলাক আমি 100% ইমপ্লিমেণ্ট কৰাৰ কাৰণে কিছুমান আঁচনি আমি হাতত লৈছোঁ। আৰু যিবিলাক ফ্লেগশ্বিপ স্কিম আছে, সেইটো প্ৰায়ৰিটিত আমি ইয়াত মানে ইমপ্লিমেণ্ট কৰিব কাৰণে কিছুমান একশ্যন প্লান আমি বনাই আছোঁ। আৰু কাউন্সিলত যিখিনি টকা আহিছে, এই টকাবিলাক প্ৰত্যেকটো টকাই যাতে পাব্লিকৰ কাৰণে লাভালাভৰ কাৰণে ব্যৱহাৰ হয়, ইয়াৰ কাৰণে আমাৰ চৰকাৰৰ যিটো মেকানিজিমবিলাক আমি ঠিক কৰি আছোঁ। আগতে যিটো মেকানিজিম আছিলে যে কোনো ফাইনেন্স ডিপাৰ্টমেণ্ট ইয়াত নাছিলে, কোনো প্ৰচেছবিলাক ঠিকমতে হোৱা নাছিলে। আৰু আজি আমি সেই প্ৰচেছবিলাক ঠিক কৰিছোঁ আৰু ইনফ্ৰাষ্ট্ৰাকচাৰটো আমি এটা প্ৰায়ৰিটি দিছোঁ। ইয়াৰ লগতে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ জীৱনৰ মানদণ্ডটো যাতে উন্নত কৰিব পৰা যায়, ইয়াৰ কাৰণে কিছুমান আঁচনি হাতত লোৱা হৈছে। তেওঁলোকৰ শাসন আহিব বুলি যিটো কথা কৈছে, ইয়াত কোনো বাস্তৱতা নাই আৰু কোনো কাৰণতে আহিব নোৱাৰে। কাৰণ আজি তেখেতসকলৰ যিটো MCLA বিলাক দিনত কাৰোবাৰ লগত, ৰাতিৰ কাৰোবাৰ লগত কথা পাতি আছে। মোৰ লগতো তেখেতসকলৰ দলৰ বহুত নেতা এনি টাইম কথা পাতি থাকে। আৰু এইটো সময়ৰে কথা, বহুত নেতা আমাৰ দলতো আহিব বিচাৰে। কিন্তু আমি যিহেতু BJP UPPL মিলি এই অঞ্চলৰ প্ৰশাসন যন্ত্ৰটো আমি ঠিক কৰি ল'ব বিচাৰিছোঁ, সেইকাৰণে কোনোবা পাৰ্টিত অহা যোৱাবিলাক আমি গুৰুত্ব দিয়া নাই। গতিকে এই মুহূৰ্তত BPFে তেনেকুৱা কোনোবা চৰকাৰ গঠন কৰিব পাৰিব, কিবা পাৰিব, তেনেকুৱা কোনো পৰিৱেশ নাই। এইটো এনে আভুৱা, এইটো আজিৰ কথা নহয়। আমি শপত গ্ৰহণ কৰাৰ আগতেও তেখেতসকলে চৰকাৰ ভাঙিব বিচাৰিছিলে। শপত গ্ৰহণ কৰাৰ পিছতো তেখেতসকলে হাইকোৰ্টত কেছ দি পেলাই চৰকাৰ ভাঙিব বিচাৰিছে। আৰু প্ৰত্যেকটো মুহূৰ্তত তেখেতসকলে অকল চৰকাৰ চেঞ্জ কৰাৰে কথা কয়। কিন্তু সেই কাউন্সিলত আহি যে ভাল পলিচি ল'বৰ কাৰণে তেখেতসকলে ভাল কথা ক'ব লাগে, ভালকৈ অংশগ্ৰহণ কৰিব লাগে। আজি তেখেতসকলৰ দলৰ মুৰব্বীজন, যিজনে আজি বিৰোধী দলৰ নেতা হিচাপে দায়িত্ব ল'ব লগা আছিলে, সেইজনে আজি ইমানবাৰ কাউন্সিল হৈ গ'ল, এটাও কাউন্সিলত উপস্থিত নাই। যিটো কাউন্সিল চিটিঙত, কাউন্সিল এছেম্বলিত এটাতো মানে উপস্থিত নাই। এইটোৱে বুজায় যে তেখেতসকলে এই অঞ্চলৰ ৰাইজৰ কিবা এটা বেনিফিট হোৱাটো নিবিচাৰে, ৰাইজৰ কাৰণে কিবা এটা ভাল চিন্তা কৰিব নিবিচাৰে। কাৰণ এই কাৰণে যোৱা 15 বছৰত যিটো চৰকাৰ চলি আছিলে, তাত কোনো নিয়ম নীতি নাছিলে। এই নিয়ম নীতিটো আজি আমি ঠিক কৰি দিয়াৰ কাৰণে তেখেতসকলে হেডেক হৈছে। আৰু মূল কথাটো হৈছে, আজি আমি বহুতখিনি ফাইল আমাৰ হাতত যিটো পৰিছে, আমি যিটো নিৰ্বাচনৰ সময়ত কৈছিলোঁ যে ইয়াত বহুতে ৰঙা ঘৰত যাব, এই ফাইলবিলাক আমি তন্ন কৰি ষ্টাডি কৰি আছোঁ। আৰু বহুতখিনি ফাইল এতিয়া ক্লিয়াৰ হৈ আহিছে। 1000 কোটি টকা কেন্দ্ৰীয় চৰকাৰে যিটো দিছিলে, মোদীজীৰ যিটো চৰকাৰ আহিছিলে নেতৃত্বত, যিটো 1000 কোটি দিছিলে, ইয়াৰ 200 কোটি টকাটো তেখেতসকলে ডাইভাৰ্ট কৰি পেলাই পূৰা কুটা কম্বল ছাপ্লাই দিছে। এই ফাইলবিলাক আমাৰ হাতত পৰিছে এতিয়া। তেনেকুৱা বহুত ফাইল আছে। আৰু সেইবিলাক ভয় কৰি পেলাই তেখেতসকলে যেনেকৈ নহওক চৰকাৰটো চেঞ্জ কৰি নিজকে বাচৰ কাৰণে চিন্তা কৰি আছে। কিন্তু 35 লাখ জনসাধাৰণক যে তেখেতসকলে মানে আগুৱাই লৈ যাব লাগে, তেখেতসকলৰ কাৰণে যে এছেম্বলিত আহি কথা পাতিব লাগে, আলোচনা কৰিব লাগে, তাত তেখেতসকলৰ কোনো যোগদান নাই। গতিকে
বড়োলেণ্ড অঞ্চলত গণতন্ত্ৰটো শক্তিশালী ৰূপত আমি লৈ যাম। ইয়াত কোনো কাৰণত বন্দুক বাৰুদৰ পৰিৱেশ পুনৰ হ'বলৈ দিয়া নহ'ব। সকলো বড়োসকলৰ লগতে বিভিন্ন জাতি জনগোষ্ঠী নিজৰ অস্তিত্ব লৈ জীয়াই থাকিব পাৰিব আৰু দীঘলীয়া বড়ো সংগ্ৰামৰ যিসকল শ্বহীদ, যিসকল আমাৰ যোদ্ধা, সকলো ন্যায় পাব লাগিব, অধিকাৰ পাব লাগিব, এইটো লক্ষ্য লৈ পেলাই আমি কাম কৰি আছোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া তামোলপুৰলৈ আহিব। তাত এটা চেণ্টবেষ্ট যিটো আছে তেখেতসকলে অৰ্ডিনেন্স ফেক্টৰী এটা তেখেতে ভূমি পূজন কৰিব আৰু তাত হাজাৰ হাজাৰ মানুহ তাতে একেলগে অমিত শ্বাহ ডাঙৰীয়াক আদৰণি জনাব। আমি সকলো তাত উপস্থিত থাকিম আৰু বড়োলেণ্ডৰ অঞ্চলৰ কাৰণে আমাৰ কাৰণে সেইটো এটা ভাল খবৰ কি এতিয়া কেন্দ্ৰ চৰকাৰৰ এটা অনুষ্ঠান, ডাঙৰ এটা অনুষ্ঠান, উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো অনুষ্ঠানটো আমাৰ বড়োলেণ্ডত হ'বলৈ গৈ আছে। তো সেইকাৰণে এই অঞ্চলত আমাৰ অঞ্চলত পিছপৰা অঞ্চলত এই ফেক্টৰীটো, এই ইনষ্টিটিউশ্যনটো অনাৰ কাৰণে মই BSF অধিকাৰীসকলক ধন্যবাদ জনাইছোঁ আৰু ইয়াৰ লগতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু গৃহমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতসকলে আমাৰ বড়োলেণ্ড অঞ্চলত এই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰিব বিচাৰিছে। আমাৰ কাউন্সিলৰ তৰফৰ পৰা আমি ইয়াত ভূমি আবণ্টন দিছোঁ আৰু তেখেতসকলে যেতিয়া এই অনুষ্ঠানটো তাত ইষ্টাব্লিছ কৰিব, লগে লগে আমাৰ অঞ্চলত বহুতখিনি মানুহে এমপ্লয়মেণ্ট পাব আৰু ইয়াৰ লগতে পেৰামিলিটাৰী ফৰ্চেছত আমাৰ মানুহবিলাকে, আমাৰ ল'ৰাবিলাকে মানে জইন হ'বলৈ বহুতখিনি সুযোগ পাব। শুভেচ্ছা জনাইছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক যে তেখেতে 1 বছৰত আজি অসমৰ ৰাজনীতিটো যিটো আগৰ লিগেচি আছিলে, যে কাম নকৰা লিগেচি আগৰ চৰকাৰবোৰৰ, এই লিগেচিটো চেঞ্জ কৰি এতিয়া কাম কৰা এটা নতুন লিগেচি 1 বছৰত স্থাপন কৰিবলৈ সক্ষম হৈছে। আমি আশা কৰিব পৰাই নাছিলোঁ যে কেতিয়াবা চৰকাৰ যে স্বচ্ছ হ'ব, নিকা হ'ব, ট্ৰেন্সপাৰেণ্ট হ'ব। আজি তেখেতৰ নেতৃত্বত অসমত অকল ছেক্ৰেটাৰিয়েট নহয়, অসমৰ ছেক্ৰেটাৰিয়েট নহয়, প্ৰত্যেকটো কাৰ্যালয়বিলাক আজি ট্ৰেন্সপাৰেণ্ট হ'বলৈ গৈ আছে। গতিকে বহুত ডাঙৰ এটা এচিভমেণ্ট আৰু ৱৰ্ক কালচাৰটো তেখেতে মানে 10 গুণ আজি বাঢ়াই দিলে। তেখেতে নিজে এজন মানে কৰ্মযোগী ব্যক্তি হয়, এজন ডাইনেমিক ব্যক্তি হয়, ভিজনাৰী ব্যক্তি হয়। লগতে অসমৰ 3,30,00,000 লাখ জনসাধাৰণকো তেখেতৰ যিটো মিছন আৰু ভিজনত একেলগে লৈ যোৱাৰ কাৰণে দিনে নিশা কাম কৰিছে। গতিকে আজি এই সফলতাৰ কাৰণে মই তেখেতক কৃতিত্ব দিব বিচাৰোঁ, মই কংগ্ৰেচুলেশ্যন দিব বিচাৰোঁ। আৰু ইয়াৰ লগতে বিজেপিৰ প্ৰেছিডেণ্ট, আজিৰ প্ৰেছিডেণ্ট আমাৰ ভৱেশ কলিতা ডাঙৰীয়া, প্ৰাক্তন প্ৰেছিডেণ্ট ৰঞ্জিত দাস ডাঙৰীয়া, বৰ্তমানৰ AGPৰ প্ৰেছিডেণ্ট অতুল বৰা ডাঙৰীয়া, মই সকলোকে এই সময়ত কংগ্ৰেচুলেশ্যন জনাব বিচাৰোঁ। আমাৰ দলৰ প্ৰতিষ্ঠাপক নেতা UG ব্ৰহ্ম ডাঙৰীয়া, তেখেতো মানে কেবিনেটত মন্ত্ৰী হৈ আছে, মই তেখেতকো কংগ্ৰেচুলেশ্যন জনাব বিচাৰোঁ। আৰু এই সফলতাৰ কাৰণে অসমৰ জনগণে যে ইমান সুন্দৰকৈ সমৰ্থন দিলে, আশীৰ্বাদ কৰিলে, ইয়াৰ কাৰণে অসমৰ জনগণ, বড়োলেণ্ডৰ জনগণকো মই ধন্যবাদ দিব বিচাৰোঁ। नोंथाङा सरकारि साख्रि नागिरदोंना? नोंथांनि थाखाय मोनसे गोजोनथाव खौरां। नोंथांनि थाखाय दं एडुकेट पॉइन्ट, जेराव नोंथाङा सोलोंथाइ लानायनि गेजेरजों सरकारि साख्रिनि गुबुन गुबुन रोखोमनि गोब्राब आनजादफोरखौ उथ्रिसारनो हागोन आरो गावनि आथिङाव गसंथानो हागोन। बे एडुकेट पॉइन्टआव नोंथांमोना SSC, बैंक PO, बैंक क्लार्क, बैंक SO, UPSC, FSC, डिफेन्स, रेलवे, स्टेट इन्सुरेन्स, AAO, ADO एसिस्टेन्टजों लोगोसे स्टेट लेभेल जब आरो माखासे सरकारि साख्रिनि आनजादाव गोनांथि जानाय आयदाफोराव सोलोंथाइ लानो हागोन। मख'नो गोनांदि बे सोलोंसालियाव साख्रिनिल' नङा, बेयाव MBA आरो सैनिक स्कुल बायदियाव एडमिशननि थाखाय एन्ट्रेन्स होनो थाखायबो सोलोंथाइ लानो हागोन। बे सोलोंसालियाव गाहाम थाखो खथानि सुबिदा दं आरो सम मथे नोंथांनि सोलोंथाइखौ बे सोलोंसालियाव होनाय जागोन। बेखौबो मिथिनांगोन दि बे एडुकेट पॉइन्टआव सोलोंथाइ लानानै बावैसो 2021-22 इं मायथाइनि SSC GDनि आनजादाव गासै 11 सा सोलोंसाफोरा उथ्रिसारनो हादों। बारा नङा, गासै 15,000 रांजोंनो नोंथाङा बे सोलोंसालियाव 6 दानसिम सोलोंथाइखौ लानो हागोन। बे सोलोंसालिया क'क्राझार, बरपेटा र'ड, गलपारा आरो बङाइगावआवबो दं। क'क्राझाराव सोलोंथाइ लानो गोसो गुदुं जानाय सुबुंफोरा 70020261133 9101536360 70020261133
91015363660